নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল দেৱজিৎ ডিগ্ৰীয়েশ্যনৰ আনটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ইতিমধ্যে আপোনালোকে গম পাইছে যে মই ড্ৰয়িং ক্লাছ এটা ষ্টাৰ্ট কৰিছোঁ আপোনালোকৰ ল'ৰা ছোৱালীৰ সুবিধাৰ্থে। যিসকল ল'ৰা ছোৱালীয়ে ড্ৰয়িং কৰাৰ ইচ্ছা থাকিলেও সময়ৰ অসুবিধাৰ কাৰণে ড্ৰয়িং ক্লাছ কৰিব নোৱাৰিছিলে, তেখেতলোকৰ সুবিধাৰ্থে মই ড্ৰয়িং ক্লাছটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে সহায় সহযোগ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মই আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাব। আৰু বেছি দেৰি নকৰোঁ, আজিৰ ডে 2 ক্লাছটো ষ্টাৰ্ট কৰোঁ। আৰু ডে 1 ক্লাছটো ভিডিঅ'বিলাক আপোনালোকে চাই ল'ব, তাৰপিছত ডে 2 ক্লাছ ষ্টাৰ্ট কৰিব। ধন্যবাদ। ব'লক ডে 2 ক্লাছ ষ্টাৰ্ট কৰোঁ। তো আজি ডে 2 ক্লাছ ষ্টাৰ্ট কৰিছোঁ। ইয়াৰ আগৰ ভিডিঅ'টো ক্লাছটোৰ ভিডিঅ' যিসকলে চোৱা নাই সেইসকলে প্লিজ ভিডিঅ'টো এবাৰ গৈ চাবগৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাই দিব। তেতিয়া মোৰ আহিবলগীয়া ক্লাছৰ ভিডিঅ'বিলাক আপোনালোকে ন'টিফিকেশ্যনবিলাক পাব। তো ব'লক আজি ডে 2 ক্লাছ ষ্টাৰ্ট কৰোঁ। ইয়াৰ আগৰ ক্লাছটোত আমি শিকিছিলোঁ স্লিপিং লাইন, ষ্টেণ্ডিং লাইন, slant line and circle লিখিছিলোঁ। আজি আমি এই স্লিপিং লাইন, ষ্টেণ্ডিং লাইন, স্লেণ্ট লাইন আৰু চাৰ্কেল ইউজ কৰি আমি কি কৰিব পাৰোঁ, কি বনাব পাৰোঁ আজি শিকিম। স্লিপিং লাইন, ইয়াত স্লিপিং লাইন এডাল দিছোঁ। তাৰপিছত ষ্টেণ্ডিং লাইন দিছোঁ। তাৰপিছত আকৌ ষ্টেণ্ডিং লাইন, তাৰপিছত আকৌ স্লিপিং লাইন। কি হ'লগৈ এইটো? এটা ৰেক্টেংগল। ঠিক আছে। কিছুমানে ৰেক্টেংগল বনাওঁতে একেবাৰতে বনাই থৈ দিয়ে, এনেদৰে বনায় কিছুমানে। এইটো ভুল প্ৰচেছ হয়। আপোনালোকে এডালকৈ আঁচ পাৰিব, আঁচ টানি এনেদৰে কৰিব, তেতিয়া ড্ৰয়িংটো পাৰফেক্ট হ'ব। ইয়াৰ পিছত স্কুৱেৰ ঠিক একেদৰেই, খালি স্কুৱেৰৰ চাৰিওফালে সমান কৰিব। চাৰিডাল আঁচ সমান হ'ব, তেতিয়া এইটো স্কুৱেৰ। কিছুমানে একেবাৰে বনাই থৈ দিয়ে, এইটো কৰিব নালাগে, এইটো ভুল। এনেদৰে এডালকৈ স্প্ৰিং লাইন আৰু ষ্টেণ্ডিং লাইন ইউজ কৰি স্কুৱেৰ বনাব পাৰি। ইয়াৰ পিছত আহিব স্লেণ্ট লাইন, বেকা। এইদৰে অপজিটত এডাল দিব, তাৰপিছত স্লিপিং লাইন এডাল দিব, এতিয়া হৈ গ'ল এইটো ট্ৰায়েংগল। কি হ'লগৈ? ট্ৰায়েংগল, হয়নে? এনেদৰে কৰিব। তাৰপিছত আহিব চাৰ্কেল। এতিয়া ইয়াৰ পৰা আমি কি বনাব পাৰোঁ সেইটোহে চাম। এতিয়া চাৰ্কেলটো আমি এনেদৰে বনাব লাগিব। এতিয়া ফাৰ্ষ্ট আমি শিকি লওঁ ট্ৰায়েংগল ইউজ কৰিলোঁ। ট্ৰায়েংগল ইউজ কৰি আমি কি বনাব পাৰোঁ ট্ৰায়েংগলৰ পৰা। এইটো হ'ল স্কুৱেৰ, ট্ৰায়েংগল এণ্ড স্কুৱেৰ ইউজ কৰিছোঁ। ঠিক আছে। তাৰপিছত আহিব এইটো স্লিপিং লাইন, তাৰপিছত আহিব স্লেণ্ট লাইন, তাৰপিছত স্লিপিং লাইন। ঠিক আছে। তাৰপিছত আহিব ষ্টেণ্ডিং লাইন। এইদৰে লাইনবিলাক ইউজ কৰি আমি এটা সুন্দৰ ঘৰ বনাব পাৰোঁ। তাৰপিছত আহিব ষ্টেণ্ডিং লাইন,
তাৰপিছত আহিব স্লিপিং লাইন আৰু ষ্টেণ্ডিং লাইন ঠিক আছে আৰু এইটো হ'ল স্কোৱাৰ এইটো হ'ল এটা ঘৰ তোমালোকে যিসকলে ড্ৰয়িং ক্লাছ কৰিব বিচাৰা তেখেতলোকে ডে 1 ক্লাছৰ পৰা ষ্টাৰ্ট কৰিবা তেতিয়াহে বুজি পাবা সকলোৱে এতিয়া আমি ইয়াত ইউজ কৰিলোঁ কি ট্ৰাইংগলটো ইউজ কৰিছোঁ স্কোৱাৰ ইউজ কৰিছোঁ এণ্ড ৰেক্টেংগল ইউজ কৰিছোঁ হয়নে এনেদৰে তোমালোকে এটা ঘৰ বনাব পাৰিবা ইয়াৰ পিছৰ ভিডিঅ'বিলাকত মই কালাৰ কৰি তোমালোকক দেখুৱাম কিদৰে বনাবা এতিয়া আহি গ'ল তোমাৰ চাৰ্কলৰ পৰা আমি ঢেৰ বস্তু বনাব পৰা হয় চাৰ্কলৰ পৰা আমি এতিয়া মই বনাই দেখুৱাম তোমালোকক চাৰ্কলৰ পৰা কি বনাব পৰা হয় চাৰ্কলটো কৰিলা তোমালোকে চাৰ্কল কৰিলা এনেদৰে তাৰপিছত জাষ্ট তলত এনেকৈ দি দিলা এইটো এনেকৈ তাৰপিছত এইটো দিলা আৰু ওপৰৰ ফালে জাষ্ট এনেদৰে উঠাই দিবা সৰি পেঞ্চিলডাল হৈ গৈছে এইটো ইয়াৰ পৰা এনেদৰে দি দিবা এইটো হ'ল তোমাৰ কি ডালিম ওকে তাৰপিছত এইটো আৰু এনেকৈ মিলাই দিবা ধুনীয়াকৈ এনেদৰে মিলাই দিবা হৈ গ'ল তোমাৰ ডালিম ওকে চাৰ্কলৰ পৰা এতিয়া আৰু ঢেৰ বস্তু বনাব পাৰে পৰৱৰ্তী ভিডিঅ'বিলাকত মই দিম এতিয়া জাষ্ট তোমালোকক এনেই এটা চেম্পলে দিছোঁ তাৰপিছত আৰু ইয়াৰ আগৰ ভিডিঅ'টোত মই যিবোৰ শিকাইছিলোঁ তোমাৰ লাইন আৰু চাৰ্কল সেইবিলাক সদায় তোমালোকে প্ৰেক্টিছ কৰি থাকিবা প্ৰেক্টিছ কৰিলে তোমালোক পাৰফেক্ট হ'ব নহ'লে দিগদাৰ হ'ব ভৱিষ্যতে ড্ৰয়িং কৰিবলৈ হ'লে এতিয়া চাৰ্কল নেক্সট ভিডিঅ'টোত মই তোমালোকৰ চাৰ্কলৰ পৰা কিছুমান শ্বেপ আছে চাৰ্কলৰ কিছুমান শ্বেপ আছে সেইখিনি মই শিকাম আৰু সেই শ্বেপবিলাকৰ পৰা তোমালোকে কি বনাব পাৰিব সেইটো মই শিকাম কালাৰ কৰিবলৈ শিকাম তো ভিডিঅ'বিলাক চাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু বেল আইকনত দবাবলৈ নাপাহৰিবা তো ডে 2 ক্লাছ আজি ইমানেই তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ